CTEV অৰ্থাৎ কনজেনিটেল টালিপাছ ইকুইনোভেৰাছ। এই টপিকটোৰ ওপৰত আলোচনা কৰিবলৈ মই বিচৰাৰ কাৰণ দুটা। এক নম্বৰ কাৰণ যে এই বিসংগতিত জন্ম লাভ কৰা অৰ্থাৎ যিবিলাক বাচ্চাৰ CTEV কনজেনিটেল টালিপাছ ইকুইনোভেৰাছ অৰ্থাৎ ভৰি দুখন জন্মগতভাৱে বেকা হৈ জন্ম লাভ কৰে, তেনেকুৱা শিশুৰ ভৰি দুখন সম্পূৰ্ণভাৱে আমি কাৰেকশ্যন কৰিব পাৰোঁ প্ৰপাৰ ট্ৰিটমেণ্ট মেথডৰ জৰিয়তে। গতিকে তেওঁলোকক এটা পংগু জীৱনৰ পৰা ৰেহাই দি এটা সুস্থ সবল জীৱন যাপন কৰাত আমি সহায় কৰিব পাৰোঁ। আৰু দুই নম্বৰ কাৰণ হ'ল যে ইণ্ডিয়াত ষ্টেটিষ্টিকেলি CTEVৰ অনুপাত হ'ল 2 পৰা 3 প্ৰতি 1000 লাইভ বাৰ্থ, অৰ্থাৎ প্ৰতি 1000 ডেলিভাৰীৰ নৰ্মেল ডেলিভাৰীৰ এগেইনষ্টে 2টা বা 3টা শিশুৱে এনেকুৱা ভৰিৰ বিসংগতি লৈ জন্ম লাভ কৰে। গতিকে ইয়াৰ মাত্ৰা বহুত বেছি। আমাৰ ইনষ্টিটিউট যিখন নেশ্যনেল ইনষ্টিটিউট ফৰ লোক'মটৰ ডিচেবিলিটি, তাত আমি বহুত এনেকুৱা পেচেণ্ট পাওঁ যাৰ ভৰি দুখন জন্মগতভাৱে বেকা থাকে, বিসংগতি থাকে, আৰু তেনেকুৱা শিশু প্ৰথম পৰ্যায়ত লৈ নাহি বহুতো পৰিয়ালে বা পিতৃ মাতৃয়ে নিজৰ এই সচেতনতাৰ অভাৱত বা আইডিয়াৰ অভাৱত যে ক'ত ট্ৰিটমেণ্ট হয়, কেনেকুৱা ট্ৰিটমেণ্ট হয়, এইবিলাকৰ অভাৱত তেওঁলোকে শিশুটিক বহুত শেষৰ ফালে অৰ্থাৎ 10-12 বছৰ বয়স পৰ্যন্ত আমাৰ ওচৰত লৈ আহে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই বিসংগতিৰ পৰা কেনেকৈ শিশুটিক উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত কিছু আলোচনা কৰিম আৰু কিছু আভাস দিম। প্ৰথম কথা হ'ল যে এনেকুৱা বিসংগতি বা ডিফৰ্মিটি কিয় হয়? এতিয়ালৈকে স্পেচিফিক কোনো ইটিঅ'লজি বা স্পেচিফিক কোনো কাৰণ উদ্ধাৰ হোৱা নাই যদিও আমি দেখিবলৈ পাইছোঁ বা লিটাৰেচাৰত আছে যে বহুতো শিশুৰ যিবিলাকৰ বংশগত ৰোগ থাকে বা জন্মগত ৰোগ থাকে, যেনেকুৱা স্পাইনা বাইফিডা, মাইলোডিছপ্লেজিয়া, আপোনাৰ চেৰিব্ৰেল পালচি হওক বা আপোনাৰ চাৰ্কট মেৰি টুথ ডিজিজ হওক, এনেকুৱা বংশগত আৰু জন্মগত ৰোগৰ লগত ভৰি দুখন বেকা হৈ জন্ম লোৱাটো এটা ইয়াৰ এছ'চিয়েটেড চিমটমছ। মানে এই ৰোগটোৰ লগত অন্য বিসংগতি থকাৰ লগতে ভৰি দুখনো এনেকুৱা ডিফৰ্মিটি লৈ জন্ম লাভ কৰে। আৰু তাৰোপৰি আমি লিটাৰেচাৰত পাইছোঁ যে যিবিলাক পশুটিৰ শেষৰ ট্ৰাইমিষ্টাৰত থাৰ্ড ট্ৰাইমিষ্টাৰত তেখেতৰ গৰ্ভত পানীৰ পৰিমাণ কমি যায়, অৰ্থাৎ অলিগোহাইড্ৰমিনাছ ষ্টেট যিটো আমি কওঁ, সেই ক্ষেত্ৰতো শিশুৰ ওপৰত বহুতো প্ৰেছাৰ পৰে আৰু ভৰি দুখনৰ বিসংগতি লৈয়ে জন্ম লাভ কৰে। ইয়াৰ উপৰিও যিবিলাক টুইন থাকে, অৰ্থাৎ এটা গৰ্ভত দুটা ভ্ৰূণ অৰ্থাৎ দুটা শিশু গৰ্ভস্থ হয়, তেতিয়া শিশু দুটিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ঠাই গৰ্ভত কমি থাকে আৰু প্ৰেছাৰৰ প্ৰভাৱত ভৰি দুখন বিসংগতি লৈয়ে শিশুৱে জন্ম লাভ কৰিবলগীয়া হয়। গতিকে এনেকুৱা নহয় যে কিছুমান বংশগত বা জন্মগত ৰোগ থাকিলেহে যে শিশুটিৰ ভৰি দুখন বেকা হ'ব, তেনেকুৱা নহয়। মাকৰ গৰ্ভৰ পজিশ্যনেল হাইপথেচিছ অৰ্থাৎ মাকৰ গৰ্ভত পজিশ্যনৰ কাৰণেও, অৰ্থাৎ যদি অলিগোহাইড্ৰমিনাছ থাকে বা টুইন বেবী থাকে বা গৰ্ভৰ কিছু বিসংগতি থাকে, যেনে চেপ্টেড ইউটেৰাছ থাকে, তেনেকুৱা গৰ্ভৰ পৰা জন্ম লাভ কৰা শিশুৰো ভৰি দুখন বেকা হৈ জন্ম লাভ কৰা আমাৰ পৰিলক্ষিত হয়। এতিয়া কথা হ'ল যে এনেকুৱা শিশু জন্ম হ'লে আমি কি কৰিব লাগে? এনেকুৱা শিশু যেতিয়া জন্ম লাভ কৰে তেতিয়া আমি শিশুটিক PMৰ স্পেচিয়েলিষ্টসকলে, আমাৰ ব্ৰাঞ্চৰ ডক্টৰসকলে পঞ্চেটিভ টেকনিকেৰে গ্ৰেজুৱেল কাৰেকশ্যন দি বিসংগতিসমূহ শুধৰাবলৈ চেষ্টা কৰোঁ। আমি এই প্লাষ্টাৰ প্ৰতি সপ্তাহত আমি এপ্লাই কৰোঁ আৰু প্ৰতিবাৰ প্লাষ্টাৰ কৰাৰ আগমুহূৰ্তত আমি যিমানখিনি কাৰেকশ্যন প্ৰদান কৰিব পাৰোঁ পঞ্চেটিভ টেকনিকেৰে প্ৰদান কৰি আমি প্লাষ্টাৰ কৰোঁ। 4 সপ্তাহ বা 5 সপ্তাহ এনেদৰে প্লাষ্টাৰ কৰাৰ পিছত আমাৰ ভৰি দুখনৰ বিসংগতি
প্ৰায়ভাগ নাইকিয়া হয়, কিন্তু ডৰ্চিফ্লেক্সন এচিভ কৰিবৰ বাবে আমি আমাৰ গোড়ালিৰ পিছফালে থকা যিডাল টেণ্ডন, তাক টেণ্ডো একেলিছ বুলি কোৱা হয়, এই টেণ্ডো একেলিছ টেণ্ডন আমি চাৰ্জিকেলি ট্ৰেন্সেক্ট কৰিব লগা হয়, এটা চাৰ্জাৰী এটা কৰিব লগা হয়। এই চাৰ্জাৰীটোৰ পিছত আমি ভৰি দুখন আকৌ পঞ্চায়তী টেকনিকেলে ফুল কাৰেকশ্যনত প্লাষ্টাৰ কৰোঁ আৰু প্লাষ্টাৰটো 3 সপ্তাহৰ বাবে ৰাখোঁ। 3 সপ্তাহ পিছত এই শিশুটিক আমি বিশেষ পদ্ধতিত নিৰ্মাণ কৰা এযোৰ বিশেষ ধৰণৰ জোতা, যাক আমি ষ্টিনবিক ব্ৰেচ বা ডেনিছ ব্ৰাউন স্প্লিণ্ট বুলি কওঁ, এনেকুৱা জোতা আমি প্ৰদান কৰোঁ। আৰু এই জোতাযোৰ আমি পিতৃ মাতৃক উপদেশ দিওঁ যে শিশুটিক প্ৰতিদিনে 23 ঘণ্টাকৈ পিন্ধাই ৰাখক। প্ৰথম 3 মাহ এই শিশুটিক 23 ঘণ্টাকৈ পিন্ধাবৰ বাবে আমি পৰামৰ্শ দিওঁ। অৰ্থাৎ শিশুটিয়ে যেতিয়া গা ধুব বা পায়খানা কৰিব বা কাপোৰ সলাব, সেই অৱস্থাতহে জোতাযোৰ খুলিব দিওঁ। বাকী 3 মাহৰ কাৰণে এই জোতাযোৰ পিন্ধাই ৰাখিব দিওঁ। 3 মাহৰ পিছত আমি জোতাযোৰৰ পিন্ধাৰ সময়ৰ পৰিমাণ কিছু হ্ৰাস কৰোঁ। অৰ্থাৎ আমি উপদেশ দিওঁ যে জোতাযোৰ প্ৰতিদিনে 16 ঘণ্টাকৈ পিন্ধাওক। অৰ্থাৎ বাচ্চাটোৱে যেতিয়া ৰাতি শুব গোটেই ৰাতিটো, আৰু দিনত শিশুটিয়ে যেতিয়া শুব সেই শোৱাৰ সময়খিনিতহে পিন্ধাব দিওঁ। বাকী সময়খিনিত জোতাযোৰ খুলি ৰাখিব দিওঁ, যাতে শিশুটিয়ে নৰ্মেল ডেভেলপমেণ্ট, নৰ্মেল গেইট ট্ৰেইনিং, অৰ্থাৎ বাচ্চাটোৱে নৰ্মেলি আঁঠু কাঢ়া বা খোজ কাঢ়িবলৈ শিকক, তাৰ বাবে আমি সময় দিওঁ আৰু জোতাযোৰ মাত্ৰ 16 ঘণ্টাকৈ পিন্ধাব দিওঁ। কিন্তু এটা খুব গুৰুত্বপূৰ্ণ কথা যে এই জোতাযোৰ 16 ঘণ্টাকৈ শিশুটিয়ে 3 পৰা 4 বছৰ পৰ্যন্ত পিন্ধিব লাগিব। গতিকে আমি আমাৰ ইনষ্টিটিউটত এনেকুৱা শিশু পাইছোঁ যাক আমি সম্পূৰ্ণ কাৰেকশ্যন কৰি ঘৰলৈ পঠাই দিছোঁ, জোতা দিছোঁ। কিন্তু 1 বছৰ বা 1.5 বছৰৰ পিছত পিতৃ মাতৃয়ে শিশুটিক আমাৰ ওচৰত যেতিয়া লৈ আহে, আমি দেখিবলৈ পাওঁ যে আকৌ ভৰি দুখন আগৰ ডিফৰ্মিটিলৈ উভতি গৈছে। ইয়াৰ মূল কাৰণটো হ'ল যে পিতৃ মাতৃয়ে সময়মতে জোতাযোৰ নিপিন্ধালে। আমি যি ধৰণে পিন্ধাবলৈ কওঁ জোতাযোৰ সেই হিচাপে নিপিন্ধায় বা কম পৰিমাণে কম সময়ত পিন্ধায়, বা যেতিয়া শিশুটি ডাঙৰ হয়, জোতাযোৰৰ চাইজ সৰু হৈ যায়, তেতিয়া নতুন এযোৰ জোতা বনাবলৈ অৰ্ডাৰ নিদিয়ে। গতিকে মই এই ক্ষেত্ৰত এটা গুৰুত্ব সহকাৰে আপোনালোকক ক'ব বিচাৰোঁ যে এই ট্ৰিটমেণ্টটো আমাৰ চিকিৎসকসকলৰ যিমানখিনি প্ৰয়োজন, চিকিৎসাৰ প্ৰয়োজন, তাতোকৈ বেছি গুৰুত্ব আৰু সচেতনতাৰ সহযোগিতাৰ প্ৰয়োজন হ'ল পিতৃ মাতৃৰ। শিশুটিয়ে ডাঙৰ হ'লে কান্দিব পাৰে, সি নিপিন্ধাব পাৰে, কিন্তু পিতৃ মাতৃয়ে যত্ন সহকাৰে শিশুক জোতাযোৰ 3 পৰা 4 বছৰ বয়স পৰ্যন্ত পিন্ধাব লাগিব। আৰু যদি এনেকুৱা কৰে তেতিয়াহ'লে দেখিব শিশুটিয়ে ভৰি দুখন সম্পূৰ্ণভাৱে ডিফৰ্মিটি কাৰেকশ্যন লাভ কৰিছে আৰু এটা সুস্থ সবল জীৱন যাপন কৰিব পাৰিছে। এতিয়া কথা হ'ল পঞ্চায়তী টেকনিকেলে আমি কিমান বয়সৰ শিশুক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। লিটাৰেচাৰ অনুযায়ী আমি দেখিছোঁ যে যিকোনো বয়সৰ শিশুকে আমি পঞ্চায়তী টেকনিকেৰে তেওঁৰ ভৰি দুখন সম্পূৰ্ণ কাৰেকশ্যন আনি দিব পাৰোঁ। কিন্তু আমি দেখিছোঁ যে যিমান কম বয়সৰ শিশু হয় সিমানে সহজ আৰু সৰল পদ্ধতিৰে এই ডিফৰ্মিটি কাৰেকশ্যন লাভ কৰিব পাৰি। যদি শিশুটিৰ বয়স 3 বছৰ ঊৰ্ধত হয় তেতিয়াহ'লেও আমি পঞ্চায়তী টেকনিক এপ্লাই কৰোঁ, কিন্তু সম্পূৰ্ণ কাৰেকশ্যন আমি লাভ কৰিব সক্ষম নহ'বও পাৰোঁ, যাৰ বাবে আমি PMSR অৰ্থাৎ পষ্টেৰো মিডিয়েল ছফ্ট টিছু ৰিলিজ চাৰ্জাৰী কৰিবলগীয়া হয়। এই চাৰ্জাৰীটো হ'ল আমাৰ গোড়ালিৰ পিছফালে থকা মঙহ, টেণ্ডন আৰু মিডিয়েল ছাইডত থকা মঙহ, টেণ্ডন আৰু জইণ্ট কেপচুলসমূহ ৰিলিজ কৰা চাৰ্জাৰী। এইটো এটা মেজৰ চাৰ্জাৰী। আৰু শিশুটিক যদি আমাৰ ওচৰত 8 বা 10 বছৰ ঊৰ্ধত বা সেই সময়ত লৈ আহে প্ৰথমবাৰৰ বাবে, তেতিয়াহ'লেও আমি পঞ্চায়তী টেকনিক প্ৰথমে এপ্লাই কৰোঁ, কিন্তু সম্পূৰ্ণ কাৰেকশ্যন লাভ নকৰিব পাৰোঁ। আৰু যদি সম্পূৰ্ণ কাৰেকশ্যন লাভ নকৰোঁ তেতিয়াহ'লে আমি কিছু বনি প্ৰচিডিউৰ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত আমি কেলকেনিউ কিউবইড ফিউশ্যন
বা ট্ৰিপল আৰ্থ্ৰডেচিছ অৰ্থাৎ আমি ভৰিৰ পাতাৰ জইণ্টসমূহ ফিউশ্যন লগাই দিওঁ, এইটো এটা মেজৰ চাৰ্জাৰী। গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকৰ পৰিয়ালত, আপোনালোকৰ ওচৰ চুবুৰীয়াত বা আপোনালোকৰ সমাজত যদি এনেকুৱা বাচ্ছা আপোনালোকে দেখে বা আপোনালোকৰ দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে আপোনালোকে পৰিয়ালক, তেওঁৰ পিতৃ মাতৃক অৱগত কৰাব যে এইটো কোনো ভয়ৰ কাৰণ নহয়। এনেকুৱা শিশুৰ ভৰিৰ যি ডিফৰ্মিটি তাক আমি সম্পূৰ্ণভাৱে সুস্থ কৰি তুলিব পাৰোঁ, কাৰেকশ্যন কৰিব পাৰোঁ, আৰু এটা পংগু জীৱনৰ পৰা তাক মুক্ত কৰি এটা সুস্থ সবল জীৱন তাক